কৰিছোঁ যদি বড়োসকলৰ বিটিআৰ চুক্তিটো যদি শান্তি চুক্তি হয় তেনেহ'লে এই শান্তিটো অসমৰ চিৰকাললৈকে স্থান দিবৰ কাৰণে যেন তেখেতসকলে মানি লয় আমাৰ দাবীটো আৰু তেখেতসকলক যেন অতি সোনকালে জেলৰ পৰা মুকলি হ'লে আনে সেইটোকে আমি দাবী জনাইছোঁ নহ'লে আহি থকা দিনত যি আজিৰ পৰা আন্দোলন ষ্টাৰ্টিং হৈছে আহি থকা দিনত অসমত জুই জ্বলিব অসমত শান্তিটো নোহোৱা হৈ যাব সেইটোৱে আমি অসম চৰকাৰক সুকীয়াই দিছোঁ আপোনালোকে কিবা সময়সীমা বান্ধি দিছে নেকি চৰকাৰক আপোনালোকে কিবা সময় বান্ধি দিছে নেকি ৰঞ্জন দৈমাৰী মুক্তিৰ ক্ষেত্ৰত নাই ঠিক তেনেকুৱা সময়সীমা আসাম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাক বান্ধি দিয়া নাই তেখেতে যিহেতু শান্তিৰ চুক্তিৰ ছিগনেটাৰী এই শান্তিৰ চুক্তিক সন্মান জনাই যেন আসাম চৰকাৰ আৰু ভাৰত চৰকাৰে ছিগনেটাৰী এজনক জেলৰ পৰা যেন মুকলি আনে সেইটোৱে আমাৰ দাবী নাই সময়সীমা আমাৰ বান্ধাটো শেষ হ'ল আজিৰ পৰা ষ্টাৰ্টিং হৈছে আমাৰ আন্দোলন আৰু আমাৰ যি আজিৰ তাৰিখৰ আন্দোলন সেই আন্দোলনটো যদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে সন্মান নজনায় তেনেহ'লে আহি থকা দিনত তীব্ৰ আন্দোলন হ'ব আৰু গোটেই অসমত জয় জ্বলিব We want justice! We want justice! Rajani Mari Mukti diyo! Rajani Mari Mukti diyo! Rajani Mari Mukti diyo! We want